ৰাতিপুৱা ৫টা বজাত কাছা তুমি ভাই কিনে আমি এঠাইত যাব কাৰণে ওলাইছো। প্লেয়াৰক আমি ৰাতিপুৱা ৫টা বজাৰ পৰা ফোন মাৰছো, প্লেয়াৰে সাৰ পাইছে ৬টা বজাত। বাছত উঠছো আমি ৭টা বজাত। আধা ঘণ্টা আমাৰ মনটো বহুতে বেছি ফূৰ্তি হৈছে, চবে খেলা ধূলা হাঁহি ফূৰ্তি, কিন্তু মাজতে এনেধৰণৰ পৰিস্থিতি আহি গ'ল। হেল্ল' গাইছ, আপোনাৰ চাইছে মোক বেলতলা স্কুলৰ ১ মাহৰ পৰা অফাৰ এটা আছিল যে খেলো বেলতলা। খেলাখন একচেপ্ট কৰি কিনে আমি 12টা প্লেয়াৰ ওলাইছো নেহেৰু ষ্টেডিয়ামলৈ, কিন্তু খেলব আহি কিনে মোৰ এতিয়া জাৰ্চি চাইজে মিলা নাই। চবৰে জাৰ্চি 36 চাইজ, মোৰে অকল মিলা নাই। দুটা মোজা হাফ পেণ্ট পিন্ধি কিনে ফিল্ডৰ মাজত আমাৰ প্ৰথমটো খেলা আছে, সেইকাৰণে আমি ৱাৰ্ম আপ কৰিছো 5 মিনিট। তাৰপিছত আমাৰ এলাউন্স আহিল, তাৰপিছত আমি যাই কিনে লাইন আপ কৰিলো, কিন্তু লাইন আপ হৈ কিনে চবৰে মনটো দেখো চব পিনে মৰি আছে। কিয় সুধিলো, আণ্ডাৰ 15ৰ মেচ আছিল, আমাক দেখি কেনে কৈছে আমি বোলে আণ্ডাৰ 17। ইয়াত বহুতে বেছি ছোৱালী আছিল, ছোৱালীৰ কথা মই মুখ দেখাব নোৱাৰা গৈছো লাজত। চবে ঘূৰি আহি কিনে জোতা মোজা খুলি কিনে আমি ব্ৰেকফাষ্টত লাগিছো। ব্ৰেকফাষ্টত ব্ৰেড আৰু জেম। ব্ৰেকফাষ্টটো খাই মেলি কিনে চবে ক'লে ডিপ্ৰেছনত গৈছে, কাৰণ যিটো ৰাতিপুৱা ছাৰপ্ৰাইজ দিলে ন, কাবাই বাথৰুমত যাই কিনে হাঁহি আছে, কাবাই তিনো বহি কিনে একদম গম্ভীৰ চিন্তা যে স্কুলত যাই কিনে কি হ'ম, হাৰা নে জিতা বুলি। এনেও ভাল কামত 3টা যাব নালাগে, 3 মানে কাম বিগিৰা। আমি গোটেইবিলাক 12জন হৈ কেনে গৈছো, কিন্তু নেহেৰু ষ্টেডিয়ামৰ পৰা গেট আউট হৈ কেনে আমাৰ প্লেয়াৰ 11জন থাকিল।